কংগ্ৰেছে বিসৰ্জন দিলে অসমীয়া ভাষা সংস্কৃতি। কংগ্ৰেছৰ ৰেলীত এতিয়া মিয়া গীত। মিয়া ভাষা সাহিত্য সংস্কৃতিৰ ৰক্ষা কৰাৰ ঠিকা কেৱল কংগ্ৰেছৰ। যাই যদি যাওক, জহন্নামে যাওক অসমীয়া ভাষা। মিয়াৰ বাবে সকলো কৰিব পাৰে কংগ্ৰেছে। মিয়াই এতিয়া বুকুৰ কুটুম কংগ্ৰেছৰ। এই দৃশ্যটোলৈ মন কৰক। অসম কংগ্ৰেছৰ এটা নিৰ্বাচনী ৰেলী আগবাঢ়িছে। বহু লোকে তাত অংশগ্ৰহণ কৰিছে আৰু এটি গীত বাজিছে, কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গীত। গীতটিৰ ভাষালৈ মন কৰক। ধৰিব পাৰিছে নহয়? হয়, আপুনি ভবাটোৱে হয়। এটি মিয়া ভাষাৰ গীত। আজিৰ পৰা কেইটামান বছৰ আগলৈকে অসমত এনে দৃশ্য দেখা পোৱা হোৱা নাছিল। কিন্তু কংগ্ৰেছে মিয়াক সকলো অধিকাৰ দিলে। নালাগে মিয়াই অসমীয়া ভাষা জানিব, নালাগে মিয়াই অসমীয়া গীত গাব। নিজৰ ধৰণেৰে মিয়াই চলক। এয়া গৌৰৱ গগৈৰ কংগ্ৰেছৰ নতুন আদৰ্শ। কেৱল মিয়া সন্তুষ্ট হ'ব লাগে, কংগ্ৰেছক ভোট দিব লাগে। যাই যদি যাওক, অসমীয়া ৰসাতলে যাওক। এয়া ৰকিবুল কংগ্ৰেছৰ চিন্তাধাৰা। এটি মিয়া গীতেৰে চলাইছে প্ৰচাৰ কংগ্ৰেছে। মুঠৰ ওপৰত জাতি মাতি ভেটি সকলো বিসৰ্জন দি হ'লেও মিয়াক সন্তুষ্ট কৰিবই লাগিব। কাৰণ মিয়া যে এতিয়া কংগ্ৰেছৰ পৰম বান্ধৱ, বুকুৰ কুটুম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।